স্বাগতম জনাইছোঁ পুৰঞ্জিত শইকীয়া ইউটিউব চেনেললৈ। তো মানে এইফালে মই হেলমেট পিন্ধি ৰেডি হৈ আছোঁ। তাৰপৰা এইফালে মোৰ চাইকেল ৰেডি হৈ আছে। তো লগত আৰু এজন বন্ধু আছে আৰু ই নাযায়, মই যাম। তো মানে এতিয়া মই দুৰ্লভ আৰু যিটো লগ মানে ৰখি আছোঁ। তো সিহঁতে আহি লওক, তাৰপৰা আমি তিনিজনে মানে পাটকাৰীজত যাম, যিখন মাকুমত আছে। তো সেইটো কাৰণে ৰখি আছোঁ। এতিয়া মোৰ এই বন্ধুজন আহি গ'ল ঋতুপৰ্ণ। তো ইয়াৰ লগতে অলপ কথা পাতি লৈছোঁ। তাৰপৰা আমি মানে ডাইৰেক্ট মানে ইয়াৰ পৰা ওলাই যাম পাটকাৰীজত। তো বলক বন্ধুসকল, আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ ইয়াৰ পৰাই। তো আমি এতিয়া বন্ধুসকল এইফালে সোঁফালে সোমাম। তো এই ধুনীয়া ধুনীয়া এই গছ আছে। তো আমি ইয়াতে ৰখি কেনে ঠাণ্ডা পানী কল এইবিলাক খাম ধুনীয়াকৈ। তাৰপৰা আকৌ আমি ইয়াৰ পৰা ওলাই যাম কল খাই কেনে। তো এতিয়া বন্ধুসকল আমি এই কল খাই লৈছোঁ বাইপাছত বহি কেনে। আৰু ইয়াৰ পৰা এইটো পাটকাৰী ৰিজৰ্ট বেছি দূৰ নাই তাৰমানে। তো তথাপিও আমি খাই লৈছোঁ, কাৰণ আনা বস্তুটো আমি পেলাই থৈ যাব নোৱাৰোঁ আৰু খাবতো লাগিবই, কাৰণ খাম বুলি লৈ আনিছোঁ। তো এতিয়া আমি খাই লৈছোঁ। বহুত মিঠাইটো মই ঘৰত পকোৱা কল হয়, নিজৰ ঘৰৰ কল হয় আৰু। তো খাই লৈছোঁ আমি। বন্ধুসকল আমি এতিয়া পাই গ'লোহি পাটকাৰী ৰিজৰ্ট। ইয়াৰ ওপৰত ধুনীয়াকৈ চাইনবোৰ্ডত পাটকাৰী ৰিজৰ্ট লিখা আছে। অলপ ভিতৰত সোমাই যাব লাগিব ইয়াৰ পৰা, হাইৱেৰ পৰা। আমি এতিয়া ফাইনেলি আহি পাই গ'লোঁ পাটকাৰী ৰিজৰ্ট। এয়া তো আমাৰ ইয়াতে চাইকেলবিলাক পাৰ্ক কৰা হৈ গ'ল। তো এতিয়া আমি এইফালৰ পৰা সোমাই যাম পাটকাৰী ৰিজৰ্টৰ ভিতৰত। তো মানে আমি এতিয়া পাটকাৰী ৰিজৰ্টৰ প্ৰায় ভিতৰত সোমাই গৈছোঁ বুলি ক'ব পাৰি। মানে জাষ্ট সোমাই আহিছোঁ আৰু। তো মানে চাৰিওফালে গছ চছবিলাক ইমান ধুনীয়াকৈ ৰোৱা আছে, ফুল ৰোৱা আছে। তো আৰু যোৱা মানে খোজকাঢ়া ৰাস্তাবিলাক ধুনীয়াকৈ পকাৰ কৰি দিয়া আছে, মানে টাইলছ লগোৱা আছে। তো আৰু মানে এইফালে ছাইডত ৰাইট ছাইডে মানে পাৰ্কিঙৰ কাৰণে ধুনীয়াকৈ গাড়ী চাড়ী মানে চব ধুনীয়াকৈ জেগা কৰি দিছে। আৰু এইফালে সৰু ল'ৰাবিলাক খেলিবৰ কাৰণে বহুত ধুনীয়াকৈ জেগা মানে বনাই দিছে, সুবিধাবিলাক কৰি দিছে। এনেকৈ ঘৰ চৰবিলাক আছে সৰু সুৰাকৈ, মানে জুপুৰি টাইপৰ বহুত ধুনীয়া বনাইছে। তো ভিতৰত আৰু যাওঁ বলক চাওঁগৈ। এইখিনিতে মানে যিটোলৈ এটা মানে তাৰ লগৰ লগ পাই গ'ল, তাৰ বন্ধু হয়। তো হাত চাত মিলাই লৈছে আৰু সি। তো বলক তেনেহ'লে ভিতৰলৈ আৰু ভিতৰলৈ সোমাই যাওঁ। পাটকাৰী ৰিজৰ্টৰ বাৰ হয়, বাৰত আমি এতিয়া সোমাই গৈ আছোঁ। আমি একো নাখাওঁ বাৰু, এনেই সোমাইছোঁ। তো মানে বাৰত সোমাই কিনে চিধা বাওঁফালে মানে ধুনীয়াকৈ মদৰ বটলবিলাক ধুনীয়াকৈ সজাই থৈ দিছে আলমাৰীত। তো আৰু এইফালে শৰাই চৰাই থৈ দিছে। আৰু এইফালে আছে আমাৰ সোঁফালে ধুনীয়াকৈ ডাইনিং টেবুল আছে। এনেদৰে গেটতে ধুনীয়াকৈ ঢুলীয়া নাচনী বনাই থৈ দিছে মূৰ্তি। তো আমি এতিয়া ভিতৰত সোমাই গৈছোঁ। ভিতৰৰ ভাগত মানে বহুত ধুনীয়াকৈ ইয়াত সজোৱা আছে, টেবুলবিলাক বহুত ধুনীয়া ধুনীয়া আছে, গ্লাছবিলাক থোৱা আছে। আৰু চকীবিলাক বহুত ধুনীয়া ধুনীয়াকৈ মানে দি থৈ দিয়া আছে। মানে বহি খাই মানে বহুতেই ভাল লাগিব আৰু। আমি মানে এতিয়া ইয়াত কফি খাম। তো তাৰ আগতে আমি বাহিৰতো মানে এবাৰ ভালদৰে চাই আহোঁগৈ, যিটো ঠাইতে মানে আমি যোৱা নহ'ল এতিয়ালৈকে। তো এইটো পাটকাৰী ৰিজৰ্টৰ চুইমিং পুল। অ' ভাই গা ধুবি নেকি? ধুই দে ঠাণ্ডা লাগিছে। কেইদিনৰ মূৰত ধুবি? আজি গা ধুই নাই ধুই ল। এই মিঠা কথা কৰিছে, গা ধুই অহাই নাই, এনেই কৰিছে। তো পাটকাৰী ৰিজৰ্টখন ভালকৈ ফুৰি লৈছোঁ আৰু আহিছোঁ যদিও। গধূলি হৈ গ'ল, যাওঁতে মজা লাগিব। ৰাতি ঠাণ্ডা ঠাণ্ডা যাম। জেকেট আনি লৈছোঁ বাৰু, তথাপি ঠাণ্ডা লাগিব। মাস্ক চাস্ক নানিলোঁ আজি, গ্লভছ নানিলোঁ।
পাটকাই ৰিজৰ্ট আহি কেনেকুৱা লাগিলে পূৰা ভাল লাগিলে না গধূলি সময়ত বহুত ধুনীয়া আৰু এতিয়া অলপ দেৰি হ'লে আৰু ভাল লাগিব লাইটবিলাক জ্বলিব তো আহি ভাল লাগিছে আমি এতিয়া পেপচি আৰু লেজ খাইছোঁ তো মই খাম লেজটো চিপছটো খাম কিন্তু আমি খাম এইটো ইহেঁতি খাব কিন্তু মই নাখাওঁ কাৰণ মোৰ চৰ্দি হৈ আছে তো মই ঠাণ্ডা বস্তু নাখাওঁ তো মই চিপছ খাম তো এতিয়া কফি আহি গ'ল এই কফি আমি কফি খাম এই পকৰীৰ লগত চামুচ দিছে কিন্তু চামুচ নাখাওঁ কাৰণ আমি হাতে খাই ভাল লাগে আৰু সেইকাৰণে হাতে খাম এতিয়া মজা আছে হাতে খাই দিলোঁ বিৰাট মজা দেই লাইটবিলাক জ্বলাই দিলে তো এয়া ৰাতি এনেকুৱা হৈ যায় বহুত ধুনীয়া হৈ যায় ৰাতি বেছি ভাল লাগে আৰু কিন্তু মোৰ মোবাইলৰ কেমেৰাটো সিমান ভাল নহয় সেইকাৰণে সিমান ভাল নেদেখিব তথাপিও দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু এবাৰ তো ৰাতি লাইটবিলাক জ্বলি গ'ল তো বহুত ধুনীয়া লাগিছে ইয়াতে তো আমি ইয়াৰ পৰা এতিয়া যাবগৈ লাগিব ৰাতি হৈ গ'ল বহুত তো আজিলৈ যাওঁ ধন্যবাদ ঠিক আছে আহিবি আকৌ কেতিয়াবা অঁ তো আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আৰু ধন্যবাদ থেংক ইউ শেষলৈকে চাই থকাৰ বাবে